সকল এতিয়া বৰ্তমান আমি মৰিয়নি যোনটো ৰামদেৱ ধাম আছে, ৰামদেৱ মন্দিৰ আছে, তালৈ আহিছিলোঁ। যিহেতু আমি যোৰহাট মাৰোৱাৰী ঠাকুৰবাৰীৰ পৰা আমি আহিছিলোঁ, তো এতিয়া আমি ইয়াত ৰামদেৱ মন্দিৰত আছোঁ। আৰু এয়া চব চাইক্লিষ্ট মানে ইপাৰে আছে, দেখুৱাম আপোনালোকক। তো সকলোৱে মোৰ যোনটো ইনষ্টাগ্ৰাম আইডি সেইটো ফ'ল' কৰি দিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু দেখুৱাই আছোঁ কি হয়, কিমান আহিছোঁ, কি কথা, তো চাই থাকক। এতিয়া পূৰা চাইক্লিষ্ট গৈ আছে, যিহেতু মই আপোনালোকক আপডেট দি আছোঁ বুলি কৈছিলোঁ। এতিয়া পূৰা গৈ আছে, দেখিছোঁ। এই আগলৈ আছে, বহুত গ'ল, আৰু এইফালে বহুত আহিবলৈও বাকী আছে। তো চাই থাকক। আৰু ফেচবুকৰ পেজটো আৰু এইটো য'ত চাই আছে মানে আপোনালোকে ফ'ল' কৰি দিব, যিহেতু আপোনালোকৰ কাৰণে ইমানখিনি কষ্ট কৰি আছোঁ। তো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব ফ'ল' কৰি দিব। ছাবস্ক্ৰাইব নহয়, চৰি, ইউটিউবত আপোনালোকে যাব ভিজিট ব্লগ আছে, চাইডত আপোনালোকৰ ব্লগৰ যিহেতু চেনেলটোৰ নাম